হেল্ল' এভৰিৱান আজি ৰাতিপুৱা কি বনাই খাওঁ বুলি এয়া বইল কৰি লৈছোঁ চাওমিন আজি চাওমিন বনাম গতিকে বলক এতিয়া দেৰি নকৰি বনাওঁগৈ পোনপ্ৰথমে এয়া চিকেন অকণমান লৈ একদম সৰু সৰুকৈ কুটি লৈছোঁ আৰু লগতে পাচলি অকল বন্ধাকবি আৰু গাজৰহে দিছোঁ লগতে ধুনীয়াকৈ কাটি লৈছোঁ চাব পাৰে কাটি থোৱা চিকেনখিনি হালধি নিমখ সানি একদম তেলৰ ওপৰত দি দিছোঁ আৰু অকণমান ভাজি লৈছোঁ এইফালে চাব পাৰে ৰঙা ৰঙা হৈয়ে গ'ল আৰু একেখন পেনতে মই এতিয়া চিকেনখিনি নমাই তাৰ ওপৰত দি দিছোঁ চাওমিনখিনি আৰু এতিয়া চাওমিনখিনিৰ ওপৰত দিছোঁ ভেনিগাৰ চচ আৰু চয়া চচ দিয়াটো অৱশ্যে ভিডিঅ' কৰিবলৈ মোৰ থাকিয়ে গ'ল আৰু এইফালে চাব পাৰে কাটি লোৱা ভেজিটেবলছখিনি ওপৰত দি দিছোঁ অলপ সময়ৰ পাছতে এয়া আমাৰ চাওমিন হৈয়ে গৈছে প্ৰায় একেবাৰে শেষত দি দিছোঁ ওপৰত চিকেনখিনি আৰু ভালদৰে মিক্স কৰি দিছোঁ চাব পাৰে বাহিৰত খাই খাই বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ঘৰতে নিজে বনাম বুলি আৰু আজি যিহেতু বনালোঁ বলক এতিয়া খাওঁগৈ এয়া আকৌ মই নিজলৈ বুলি বাঢ়ি লৈছোঁ অকণমান সৰহকৈ লৈছোঁ দেই মানে খাই ভাল পাওঁ যে আৰু এতিয়া খাবলৈ আৰম্ভ কৰিলোঁ আৰু খাবলৈ যে সঁচাকৈ বাহিৰৰ নিচিনাই হৈছিলে খোৱা বোৱা যিহেতু হৈ গ'ল এতিয়া মই দাইল ধুই আছোঁ দাইল মানে দিনৰ কাৰণে পাতিবলৈ আৰু এতিয়া দাইলখিনি ধুই ল'লোঁ ধুই এতিয়া কুকাৰতে মই এয়া পাতি দিছোঁ এয়া আকৌ অকণমান সময়ৰ পাছতে এয়া দাইলৰ চিটি মাৰিলেই নহয় আৰু এতিয়া চেণ্ট মাৰিবলৈহে বাকী তাৰপাছত এয়া আকৌ পিঁয়াজ কাটিছোঁ লগতে পাচলি অকণমানো কাটি লৈছোঁ মই মানে মাংস বনাম আৰু সেইবাবে পাচলিখিনি কাটি ল'লোঁ পিঁয়াজ ভাজি লৈছোঁ দাইল চেণ্ট মাৰিবৰ বাবে এইফালে চাব পাৰে পিঁয়াজখিনি ভাজি হোৱাৰ পাছতে দাইলখিনি ওপৰতে দি দিলোঁ চেণ্ট মৰা হৈ গ'ল আৰু এতিয়া মই কাটি লোৱা পিঁয়াজখিনি কুকাৰত দিছোঁ মানে মাংস বনাম বুলি কৈছিলোঁ যে মাংসখিনি মই কুকাৰতে বনাই দিছোঁ এয়া আকৌ তেলতে মই পিঁয়াজখিনি অলপ সময় ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পাছত তাৰ ওপৰত মা মছলাৰ লগতে মই মাংসখিনিও তাৰ ওপৰতে দি দিছোঁ মাংসখিনি অলপ সময় পিছত ভাজিম দেই তাতে মাংসখিনি দি দিয়াৰ পাছত ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি দিছোঁ আৰু অলপ সময় মই ঢাকনাখন মাৰি ৰাখিম অলপ সময় ৰখাৰ পাছত কাটি থোৱা পাচলিখিনি তাৰ ওপৰতে দি দিছোঁ আৰু লগতে মই গৰম পানী কৰি ৰাখিছিলোঁ পানীখিনি তাৰ ওপৰতে দি দিছোঁ তৰকাৰী বনাম যিহেতু আৰু এতিয়া মই দি দিয়াৰ পাছত ঢাকনাখন মাৰি দিলোঁ তাৰ পাছত এয়া আকৌ কুকুৰাৰ ৰ'ষ্ট অকণমান বনাই আছোঁ আৰু লগতে মই কণী বইল কৰি আছোঁ কণী বইল কৰা বৰ্তনটো দেখি পিছে নাহাঁহিব দেই এয়া আকৌ গাটো ধুই আহি চাহ অকণমান খাবলৈ বহিছোঁহি মানে ঠাণ্ডা লাগি থাকিলে চাহ অকণমান খাই দিলে যিহেতু ভাল লাগে আৰু এইফালে মই চাহ খাই থকা দেখি এইকেইটাই মোৰ মুখলৈ কেনেকৈ চাই আছে দেখিছেনে ইহঁতক নেদি একো বস্তু খাব নোৱাৰি তাৰ পাছত আহি আকৌ এয়া বইল কৰি লোৱা ডিমকেইটাৰ বাকলি গুচাই ল'লোঁ আৰু লগতে চাউল ধুলোঁ দেই চাউল মানে আজি পোলাও বনাম লগতে পিঁয়াজো কাটি লৈছোঁ এয়া কুকুৰাৰ ৰ'ষ্টখিনিও খুব ধুনীয়াকৈ হৈ গ'ল আৰু কালাৰটো খুব ধুনীয়া হৈছে এয়া আকৌ কুকাৰ পাতিছোঁ মই পোলাও বনাবৰ বাবে আৰু চাব পাৰে পোলাও বনাবৰ বাবে এতিয়া মই পিঁয়াজখিনি ভাজি ল'লোঁ ভাজি তাৰ ওপৰতে চাউলখিনি দি এতিয়া চাউলখিনি ভালদৰে ভাজি লৈছোঁ বইল কৰি লোৱা ডিমকেইটা হালধি নিমখ সানি তেলতে অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে পোলাও চাউল ভজা হৈ গ'ল দেখিছেনে তাৰ ওপৰত মই গৰম পানী ঢালি দিছোঁ আৰু পানী দিয়াৰ পাছত ঢাকনাখন মাৰি দিছোঁ ফ্ৰাই কৰি থকা কণীকেইটা ইলুটি সিলুটি কৰি ভালদৰে ভাজি লৈছোঁ আৰু তৰকাৰীখিনি ঠাণ্ডাই হৈছিলে সেয়াও অকণমান গৰম কৰি লৈছোঁ খাবৰ সময়ত আৰু এতিয়া দিনৰ ভাত সাজ খাবলৈ বহিছোঁ আজি বনোৱা বস্তুখিনি কেনেকুৱা পালে জনাবলৈ নেপাহৰিব এতিয়া মই